নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিখাত। আপোনালোকে চাই আছে আছামিছ অনলাইন ইউটিউব চেনেল ছানলাইট। বন্ধু-বান্ধৱীসকল, আজি হ'ল ছানডে। মই যোৱা সপ্তাহৰ ধৰি আপোনালোকক লৈ আহিছোঁ কেইটামান বচা কমেণ্ট। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা বিশেষ অনুৰোধ, যিহেতু এতিয়া ছেকেণ্ড চেমৰ ৰিজাল্ট ইতিমধ্যে দি গৈছে। যোৱা 7 অক্টোবৰ তাৰিখে ছেকেণ্ড চেমৰ ৰিজাল্ট দি গৈছে। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত আছে, অনুগ্ৰহ কৰি চাই ল'ব পাৰিব। আহক এতিয়া ভিডিঅ'টো মাজলৈ। বন্ধু-বান্ধৱীসকল, মোক বিভিন্ন ধৰণৰ ভিউৱাৰ্ছসকলে বহুতো কমেণ্ট কৰি আছে। তাৰ মাজতে মই বচা কমেণ্টহে মাথো লৈছোঁ। আপোনালোকে যিহেতু কমেণ্ট কৰি থাকিব, মই আপোনাক যিমান পাৰোঁ চেষ্টা কৰিম ছানডে কমেণ্ট হিচাপে আপোনালোক উত্তৰ দিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'টো মাজলৈ। বন্ধু-বান্ধৱীসকল, মোক প্ৰবীণ চুলতানাই কমেণ্ট কৰিছে, 5th চেমৰ ব্ৰেকৰ ফৰ্ম ফিল-আপ কেতিয়া হ'ব জনাব নেকি? হয় বন্ধু-বান্ধৱীসকল, আপোনাক নিশ্চয় জনাম, কিয়নো নজনা। মই বিশেষকৈ মোৰ ভিডিঅ'টোৱে হৈছে ইনফৰ্মেটিভ। হৈছে অল ইনফৰ্মেশ্যন মই ইয়াৰ পৰাই প্ৰদান কৰি থাকোঁ। হয়, মই নিশ্চয় জনাম। আচলতে 5th চেমৰ যেতিয়া আপোনাৰ যিকোনো এতিয়া যিহেতু 5th চেমৰ ব্ৰেক এতিয়ালৈকে এক্সামটো হ'বলগীয়া হোৱা নাই, যিহেতু আমাৰ 5 চেমৰ যিটো আপোনাৰ এডমিশ্যন চলি আছে, এডমিশ্যনৰ লগতে যিটো নিউ কৰ্চৰ এক্সাম হ'ব, এক্সামৰ লগতে আপোনালোকেও অল্ড হিচাপে নিউৰ লগতে আপুনি ফৰ্ম ফিল-আপ কৰিব লাগিব। তেতিয়া আপোনাৰ ব্ৰেকৰ বাবে এক্সাম দিব পাৰিব। মই যেতিয়াই এক্সামৰ ব্ৰেকৰ যেতিয়া খবৰ আহিব, মই আপোনালোকক নিশ্চয় ভিডিঅ' আকাৰে প্ৰদান কৰিম। আকৌ বিশেষকৈ মোক খুব ইম্পৰ্টেণ্ট কমেণ্ট বিভিন্ন ধৰণৰ ভিউৱাৰ্ছসকলে খুব প্ৰায় সুধি আহিছিলে, KKHSU অৰিজিনেল চাৰ্টিফিকেটখন কেনেকৈ পাম? হয় বন্ধু-বান্ধৱীসকল, তেওঁলোকে খুব কমেণ্ট কৰিছে। কমেণ্ট কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। কিয়নো বিশেষকৈ যেনেকুৱা ধৰণৰ ইউটিউবত তেওঁলোকে চাৰ্চ কৰি চালে, ইউটিউবত তেনেকুৱা ধৰণৰ ভিডিঅ' পোৱা নাই আজিলৈকে। মই বিশেষকৈ আপোনাক অহা বৃহস্পতিবাৰে আপোনাক এটা ভিডিঅ' আকাৰে প্ৰদান কৰিম, কেনেকৈ অৰিজিনেল মাৰ্কশ্বিটখন আপুনি নিজৰ ঘৰতে বহি পাব। আকৌ বিশেষকৈ এন আছামিজ ব্লগে কমেণ্ট কৰিছে, দাদা এডমিশ্যন ফৰ্মখন জমা দিয়াৰ লাষ্ট ডেট আছে নেকি? তেওঁ খুব ভাল কমেণ্ট কৰিছে। তেওঁ কমেণ্টটো কৰাৰ বাবে ধন্যবাদ। বন্ধু-বান্ধৱীসকল, নিউ ষ্টুডেণ্টসকলে কি ভাবে, বিশেষকৈ তেওঁলোকে ভাবে যে এডমিশ্যনটো হৈ গ'ল আৰু এডমিশ্যন ফৰ্মখন জমা দিয়া লাষ্ট ডেট আছে নেকি, সেইটো কাৰণে তেওঁলোকে নিশ্চয় ভয় কৰি থাকে। আজি মই ভিডিঅ'টোত সকলো কথা জনাই অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰিব। বিশেষকৈ কি হয়, বৰ্তমান ষ্টুডেণ্টসকলে এডমিশ্যন কৰিলেও তেওঁলোকক বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে এডমিশ্যনৰ লাষ্ট ডেট যিহেতু তেওঁলোকে গম পালেও তেওঁলোকে কি হয়, ফৰ্মখন জমা দিব ক'ত তেওঁ তাক গম নাপায় বা লাষ্ট ডেট কেতিয়া তেওঁলোকে সুধি থাকে। বিশেষকৈ তেওঁলোকে এই ফৰ্মখন যিখন আপোনালোকে এডমিশ্যন কৰিলে টাইমত, এডমিশ্যন কৰা ফৰ্মখন আপোনালোকৰ কোনো ধৰণৰ লাষ্ট ডেট নাই। সেই আপোনালোকে যি মনৰ পচন্দত আপোনালোকে টাইমত দিব পাৰে বা আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে দিব লাগিব। যদি আপোনালোকে নিদিয়ে, আপোনাৰ কিতাপখিনি পোৱা লেট হ'ব বা কিতাপখিনি আপুনি ষ্টাডি চেণ্টাৰৰ পৰা ভালদৰে নাপাবও পাৰে বা এখন দুখন নাপাবও পাৰে। সেইটো কাৰণে আপুনি আগতীয়াকৈ ফৰ্মখন জমা দিবলৈ চেষ্টা কৰিব। সঞ্জিত বৰ্মন কমেণ্ট কৰিছে মোক, মই যোৱাকালি LT এডমিশ্যন ল'লোঁ, ইনৰমেল নম্বৰটো পোৱা নাই, মই কিবা মিষ্টেক কৰিছোঁ নেকি? হয় বন্ধু, আপোনালোকে যদি এডমিশ্যন পে'মেণ্ট যদি হ'ল, ছাকচেছফুলি পে'মেণ্ট কৰিলে, তাৰপাছত আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে এডমিশ্যনৰ কমপ্লিট হ'ল, আপোনালোকে ছাকচেছফুল আপোনাক দেখুৱাইছে যেতিয়া কোনো ধৰণৰ কমপ্লেইন, মই আকৌ কৈছোঁ, আপোনালোকে যিহেতু এডমিশ্যন ফৰ্মখন পোৱাৰ পাছত আপোনালোকে বিশেষকৈ এটা বাৰ্থ আছে ইনৰমেল নম্বৰটো, আপোনালোকে 2-3 মাহৰ ভিতৰতে আপোনালোকে ইনৰমেল নম্বৰ নিশ্চয় পাই যাব। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নিশ্চয় কিবা জানিবলগীয়া থাকিলে কমেণ্ট নিশ্চয় তলত জনাব, মই ছানডে কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।